নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ নতুন এটি ভিডিঅ'লৈ। বহুত দিনৰ মূৰত এনেকৈ ভিডিঅ' এটি বনাইছোঁ। সকলোৱে হয়তো মোক পাহৰিয়ে গৈছিলে আৰু অকল শ্বৰ্টছে দি থকা হৈছে, একেবাৰে লং ভিডিঅ' দিবলৈ সময় নোহোৱা নিচিনা হৈ আছে। আৰু এতিয়া টাইম হৈছে 10টা বাজি 10:30 বাজি গ'ল। এতিয়া 11টা বাজিব হৈছে আৰু যথেষ্টখিনি কাপোৰৰ অৰ্ডাৰ আহি আছে। আৰু আপোনালোকক এটা ভিডিঅ'ত জনাইছিলোঁ যে নতুন ৰুম লোৱা হৈছে। এয়া চাওকচোন, ৰুমটো একেবাৰে সৰু। এয়া ৰুমটো একেবাৰে সৰু, গতিকে কাপোৰ কৰিবলৈ অকণমান প্ৰব্লেম হয়। মানে কাপোৰ কৰিবলৈ প্ৰব্লেম নহয়, কিন্তু মেলিবৰ কাৰণে জেগা নহয়। তো এযোৰ কাপোৰ কৰাৰ পাছত ফেনখন চলাই শুকোৱাৰ পাছতহে আকৌ নেক্সটযোৰ কাপোৰ কৰিব লগা হয়। তেনেকৈ ৰৈ পেলাই গোটেই ৰাতিটো লাগে। আৰু আপোনালোকে হয়তো জানেই যে স্ক্ৰীণ পেইণ্টিং কৰাসকলে যে কালাৰৰ বহুত হাৰ্ড গোন্ধ। গতিকে যোনটো এৰিয়াত মই এতিয়া ৰুমটো লৈছোঁ একেবাৰে টাউন এৰিয়া হয়, আৰু ইয়াতে মানে কোনো কাকো ডিষ্টাৰ্ব দিব নোৱাৰি মানে। গতিকে যেতিয়া মানে মানুহবোৰে শুবলৈ লয়, খিৰিকীসমূহ বন্ধ কৰি লয়, তেতিয়াহে মই কাপোৰবোৰ কৰিবলৈ ষ্টাৰ্ট কৰোঁ। নহ'লে গোন্ধটো বাহিৰলৈ গ'লে একদম মোক কমপ্লেইন দি মানে কিবাহে হ'বগৈ, আৰু সেইটো কাৰণে ৰাতি কৰিব লগা হয়। গতিকে অকণমান কষ্টও হয় ইয়াত, ৰুমটো যিহেতু সৰু। গতিকে অৰ্ডাৰবোৰ খুব কমেই লোৱা হৈছে। আৰু যিহেতু মই এবাৰ ফাইনেল ইয়াৰ, ছেকেণ্ড ইয়াৰ, গতিকে অকণমান কামো থাকে আৰু পঢ়িব লগাও থাকে যিহেতু ফাইনেল ইয়াৰ। গতিকে কামবোৰ অকণমান কমকৈ লোৱা হৈছে অৰ্ডাৰসমূহ। সপ্তাহত দুগৰাকী মানুহৰ কাৰণে কাপোৰ কৰোঁ, তেনেকুৱাকৈ লোৱা হৈছে, যিহেতু কামো বহুত যথেষ্টখিনি থাকে। আৰু মাজে সময়ে কাপোৰবোৰ কৰোঁ, আপোনালোকে দেখিয়ে থাকে শ্বৰ্টছত। তথাপিতো টাইমটো নহয় যিহেতু, গতিকে লং ভিডিঅ' বনাবলৈ একেবাৰে নোৱাৰোঁ। আৰু শ্বৰ্টছ সময় পালে এনেকৈ অকণমান বনাই ৰাখোঁ। আৰু আজি এয়া চাওকচোন, এইসমূহ কাপোৰ আজি কৰিব লৈছোঁ। 6যোৰ কাপোৰ কৰিব লৈছোঁ আজি। অৰ্ডাৰ খুব ধুনীয়া মৰম লগা কাপোৰ কেইযোৰ। এয়া চাওকচোন, এইখিনি কালাৰ আজি কৰিব লৈছোঁ। আৰু দেখুৱাওঁ আপোনালোকক, নতুন ডিজাইনৰো কিছুমান কৰিম। আপোনালোকক শ্বৰ্টছত কিছুমান ডিজাইন দেখুৱাই থাকোঁ, সেইসমূহ ডিজাইনো কৰিম। যথেষ্টখিনি ধুনীয়া ধুনীয়া ডিজাইন হয়, আৰু আপোনালোকে ল'ব পাৰিব। আৰু মই ভবাই নাছিলোঁ যে এই ঠাণ্ডা দিনতো যে কটন কাপোৰৰ অৰ্ডাৰ ইমানখিনি আহিব মোৰ পৰা। আৰু আপোনালোকক কমত কাপোৰখিনি দিব পৰা নাই, কাৰণ নগাঁৱত, যিহেতু মই নগাঁৱত এতিয়া আছোঁ, আৰু এই কটন কাপোৰৰ নগাঁৱত যথেষ্টখিনি দাম হয়। ইমানেই দাম হয় মানে, গতিকে মই আপোনালোকক মানে কমাই দিব নোৱাৰোঁ। আৰু লখিমপুৰত থাকিলেতো নিশ্চয় আপোনালোকে জানেই, যিসকলে মোৰ পৰা কাপোৰ লৈ থাকে কমত দিওঁ। কিন্তু এই নগাঁৱত থকাৰ কাৰণে মানে কাপোৰখিনি কমাই দিব পৰা নাই, আগৰ ৰেটতে দি থাকিব লগা হৈছে। গতিকে আপোনালোকে বেয়া নাপাব। আৰু যোনে যোনে পচন্দ হয়, যদি লাগে তেতিয়াহ'লে মোৰ নাম্বাৰ আপোনালোকে জানেই বহুতে, ডেছক্ৰিপশ্যন বক্সত নম্বৰ দিয়া আছে, আপোনালোকে কণ্টেক্ট কৰি পেলাই অৰ্ডাৰ কৰি ল'ব পাৰিব। আৰু অল আছাম ডেলিভাৰী যায়, জনাসকলে জানে আৰু নজনাসকলৰ কাৰণে কৈ দিছোঁ। আৰু আজি ডিজাইনখিনি চাওকচোন বলক, তেতিয়াহ'লে বেছি নকৰোঁ, 6যোৰ কাপোৰ কৰিম, আপোনালোকে চাই থাকিব। আৰু এইফালে মই ধুনীয়াকৈ যোনখিনি ডিজাইন কৰিম সেইখিনি উলিয়াই লৈছোঁ, লগতে কালাৰসমূহ। এই সকলোবোৰে এযোৰ অৰ্ডাৰ আছে, এইযোৰ 2যোৰ অৰ্ডাৰ আছে এইটো ডিজাইনৰ। বাকী এইফালে চিলভাৰ কালাৰ নতুন এটা উলিয়াই লৈছোঁ, আৰু এইফালে ৰেড কালাৰ, তাৰপিছত এইফালে গল্ডেন কালাৰটো, আৰু এনেকৈ। আৰু এইখিনি হৈছে কাপোৰসমূহ, আৰু গোটেইখিনি উলিয়াই ল'লোঁ। আৰু এইফালে ধুনীয়াকৈ পাৰি ল'লোঁ, আৰু এইফালে হোৱাইট কালাৰৰ মেখেলাখনো পাৰি ল'লোঁ। আৰু হোৱাইট কালাৰৰ মেখেলাখন প্ৰথমতে মই ৰেড কালাৰেদি চাপি ফুলটো কৰিম। আচলতে ৰেড আৰু ব্লেক কম্বিনেশ্যন হ'ব। প্ৰথমতে মই ৰেডটো কৰি লওঁ, গতিকে অকণমান চামুচখনেৰে কালাৰ লৈ ল'লোঁ। এয়া চাওকচোন, এনেকৈ যিহেতু দুটা কালাৰ কৰিব লাগিব, গতিকে অকল ৰেডখিনি মই কৰি লৈছোঁ। এয়া চাদৰখনো হৈ গ'ল। তাৰপাছতে এইফালে ৰেড যিহেতু কৰিছিলোঁ, গতিকে এনেকৈ ৰেডত কৰা কাপোৰ এযোৰ অৰ্ডাৰ আছিলে পেৰট গ্ৰীণৰ, গতিকে এনেকৈ এই কাপোৰযোৰ কৰি ল'লোঁ। কেনেকুৱা লাগিছে ডিজাইনটো জনাবচোন, খুব মৰম লাগিছে নহয়নে? মোৰে নিজৰে ভাল লাগি গৈছে মানে বহুত। আৰু এইফালে মেলি থৈছোঁ শুকাবৰ কাৰণে। তাৰপাছতে আকৌ এইফালে শুকোৱাৰ পাছত স্ক্ৰীণখন ধুই পেলাই এনেকৈ ব্লেক কালাৰ দি আকৌ কৰি ল'লোঁ। এয়া হৈছে ফাইনেল লুকটো। কেনেকুৱা লাগিছে জনাব আপোনালোকে কমেণ্ট বক্সত। আৰু এইফালে হৈছে থাৰ্ড কাপোৰযোৰ। এই কাপোৰযোৰ বহুত অৰ্ডাৰ আহি আছে, ব্লু চিলভাৰ। আৰু নেক্সট হৈছে এইযোৰ বহু দিনৰ মূৰত অৰ্ডাৰ আহিছে দেই, কপৌ ফুলৰ ডিজাইন, একদম বিহুতে অহা অৰ্ডাৰ। তাৰপাছতে আকৌ এইফালে চি গ্ৰীণ কালাৰ কাপোৰ এযোৰত গল্ডেন দি পেলাই কৰিছোঁ। যিহেতু ৰাতি অকণমান দেখিবলৈ বেলেগ লাগিছে, কিন্তু খুব ধুনীয়া মানে উজ্জ্বলতা এটা আছে কাপোৰযোৰত। আৰু এইফালে লাষ্ট কাপোৰযোৰ ৰাণী পিংক কালাৰত ব্লু কালাৰ দি পেলাই এনেকৈ বুটা লতা কৰিছোঁ। আৰু এই লতাটো কৰোঁতে বহুতখিনি কষ্ট হয় দেই, আপোনালোকেও নিশ্চয় জানে চাগে, যিসকলে লতা ডিজাইন কৰে। আৰু এইখিনি কাপোৰ আপোনালোকক দেখুৱাই দিছোঁ সকলোবোৰ। এনেকৈ যদিহে মই কৰা কাপোৰকেইযোৰ আপোনালোকৰ ভাল লাগিছে, যদি আপোনালোকে ল'ব বিচাৰে, তেতিয়াহ'লে 8135056019 নম্বৰত কণ্টেক্ট কৰিবলৈ একেবাৰে নাপাহৰিব। আজিলৈ আহিছোঁ, ধন্যবাদ।